অন্য এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিছো আসলতে বহুত দৌৰা-দৌৰি হৈছে কামবোৰ কৰোতে এফালে পথাৰত হাদাৰি লাগি আছে আৰু আনফালে মই ভাত বনাই আছো আৰু খোৱা-বোৱা ৰাতিপুৱাই খোৱা-বোৱা কৰি ললো আৰু মিষ্টি অহা কথা আছে কাম অলপ আছে পাকঘৰত গতিকে ভিডিঅ'টো আজি এনেকৈ আৰম্ভ কৰি দিছো গতিকে কোনো স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই যাব আৰু যদি শেষত ভিডিঅ'টো ভাল লাগে তেনে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইফালে মই মাছ ফ্ৰাই কৰি আছো আৰু ইফালে মাছ পুৰিও আছো বাকি ভাত পানী হৈ গল আৰু লগতে এয়া পথাৰত নিবৰ কাৰণে ৰুটি বনাই লৈছো বাকি চাহটা কুঠিনি ঠিক কৰি থৈ দিছো ধন আৰু মই যাম পথাৰলৈ চাহ দিবলৈ মা আছে বা ৰাতিপুৱাৰ পৰা পথাৰত গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব যিমান পাৰো দিনটোৰ আজি দেখাই যাবলৈ চেষ্টা কৰিম কি কৰো কি নকৰো গতিকে ভিডিঅ'টো স্কিপ নকৰা শেষলৈ চাই যাব আৰু এফালে দালিও উতলাই আছো ভাতকেটা হৈ গল বাৰু মাছ ফ্ৰাই হৈ গল বাকি মাছ পুৰা হৈ গল লগতে ইয়া দালি উতলাই আছো ইয়াতে বইল হে কৰিছো হালধি অলপ দিছো আৰু লগতে কেঁচা জলকীয়া ফালি দিছো ফ্ৰাই কৰি হৈ গল আৰু এতিয়া এফালে এটো লৈ লৈছো ধনক দিওঁগৈ খাবলৈ গৰুৱে ভৰি আছে ইউ পথাৰলৈ আহি আছো আৰু এফালে ধনে স্কুটিলৈ মানে স্কুটিতে আহিছো দূৰ হয় যিহেতু অলপ কিন্তু মানে এফালে খিনি ৰাস্তা বেয়া আছে গতিকে খিনি পৰা নামি পেলাই মাছ কিনি আহিছো ইয়াত ফালে আছে চন্দা মাছ কিটা কথা কৈছা হা কি খবৰ দা মই পুখুৰীত মাছ দিছিলো কি হ'ব এটা মাছ যদি দেখা পালো ন কোন মাছ দিলা তুমি বলা মাহঁতক চাহ দি আহিলো কি হ'ল আৰু আজি ৰ'দটো নাই বাৰু কালি বহুত ৰ'দ দিছিলে আজি ৰ'দ নাই গতিকে ভালে হৈছে পথাৰত থকা মানুহখিনিৰ কাৰণে আৰু ইফালে এইবোলে মাছ চাছ আছে দেই গম নাপাওঁ আৰু আমাৰ পুখুৰীত মাছ দিছিলে বাৰু আমাৰ এইটো মাছ দিছিলে কিন্তু একো কাম নহ'লে ব'লা আছে নাই গম পোৱা নাই মাজে মাজে খাদ্য দি আছে কিন্তু মাছ আছে নাই গম পোৱা নাই মেটেকা মাছে কণী পাৰিব নহয় সেই শিঙি মাছকেইটা দিওঁতে দিব দিছিল হ'বলা মেটেকা নেকি কি গ'ল কি গ'ল ক'ত আছে নেমু লাগি আছে যদি ব'লা ব'লা না এইখিনি ধান কৰিছে আমৰ পুলি কিন্তু বহুত আছে দেই কেইবাটাও পুলি ৰুইছে গুটিও পেলাইছে এডাল মধুৰিআম লাগিছে হা কোনডাল সেইডালত ঢেৰ লাগিছে নেকি মধুৰিআমো ঢেৰ হৈছে ন মধুৰিআম আম মানে একে খাবা সেয়া মধুৰিআমৰ জেলি বনাব লাগিব ক'ত ইয়াত মাছ আছে কোনে ক'লে মাছ আছে বুলি ইয়াত এনে কিয় কৈছা ক'তা ইমান গেলা পানীত মাছ থাকে জানো হা ক'ত ইয়াত মাছে নাইচোন এবাৰ ভেকুলী পোনাকে তুমি মাছ বুলি কৈছা আৰু বোলে মাছ আছে নে কৈছে আও সেই জেগাত থাকি ধুনীয়া লাগে দেই সেইখিনি গৈছে পুতুককৈ গৈছে কৈছে আহি থাকিবা কৈছে দেই মই কৈছে যাওঁগৈ মোক ভয় খুৱাবলৈ সেইকাৰণে সেৱা কৰি থাকিব ইছ ৰাস্তাটো বেয়া যে কুমলীয়া পাত লাগিব ভবাদা ভবাদা গছত উঠি আছে দেই অমৰা পাত পাই দিবৰ কাৰণে ভবাদাক লগ পালে এইখিনিতে ভবাদা আহিছিলে পথাৰলৈ বোলা কৃষ্ণ চাওঁ কি কৰি আছা কোন মৰিলে হা কোন মৰিলে পথাৰ পৰা আহি
আহিলোঁ অলপ বিচনাত বাগৰ দিছোঁ তেনেকুৱাতে সি মাত দিছেহি আচলতে আমাৰ পোৱালিখন একদিন ঘৰত নাছিলে বাৰু যিহেতু স্কুল মানে গৰম বন্ধ হৈ আছিলে গতিকে মামাকৰ ঘৰত গ'ল আৰু আজি দেউতাকৰ লগত আহিছে মাক অহা নাই সেয়েহে দেউতাকৰ লগত আহিছে আহি লৈ এনেকুৱাকৈ ধৰিছে মানে বহুত বছৰ হ'ল লগ পোৱা নাই তেনেকৈ আৰু তালৈও বহুত মনত পৰিছিলে তো আজি আহি গ'ল কাৰণে ভালেই গৈছে বাৰু এতিয়া ন হয়নে হা তোমাৰ মোলৈ মনত পৰিছিল নে নাই পৰা ন তুমি কিয় মোক ফোন এটা কৰা নাছিলা মাত নিদিয়ে যে মাত নিদিয়ে যে বহা হিন্দী ক'বলৈ শিকি গ'লাচোন হা তুমি যে মোক ফোন এটা নকৰা কিয় তোমাৰ মোলৈ মনত পৰা নাছিলে আইঅ আৰু তুমি যে মোক ফোন এটা নকৰা কি কাৰণে কিবা এটা সুধি আছোঁ তোমাৰ মোলৈ মনত নপৰে ন নপৰে মানে আহি পাওঁতে ক'লোঁ আৰু মোৰ জ্বৰ উঠিছিলে তুমি মোক খবৰ এটা নল'লা কৈছে সেই নম্বৰটোৱে নাই নহয় সি সেই বুলি কৈছে এতিয়া সুধি আছোঁ পোৱা নাই বাৰু লগতে সেয়া সেয়া আৰু কৃষ্ণ হৰে হৰে নম 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 হৰে হৰে কৃষ্ণ কৃষ্ণ হৰে নমন নমন মই কৃষ্ণ হাই এভৰিৱান ইফালে সেয়া আজি চিমনিখন লগাই থৈ গ'ল অলপ দুপৰীয়া দেখাইছিলোঁ আপোনালোকক অকণমান ভিডিঅ' কৰি থৈছিলোঁ তাকে দেখালোঁ আৰু এইফালে আজি লগালে বাৰু ইফালে নহ'লে গোটেই দেখিছেনে সিফালে কেনেকুৱা হৈ গৈছেগৈ গোটেই মানে পাকঘৰটো মানে গোটেই তেল তেল হৈ যায় সেইকাৰণে আৰু আজি লগাই দিলে আৰু আজি যে পথাৰলৈ গৈছিলোঁ যাওঁতে আপোনালোকক দেখাইছিলোঁ যে ভবাদাই মানে গছত উঠি আছে বুলি দেখাইছিলোঁ অমৰা পাত পাৰি আছে বুলি কৈছিলোঁ আৰু সেইফালে হ'ল এইয়া অমৰা পাতকেইটা এইকেইটাই আজি ফাৰ্ষ্ট টাইম খাম আগতে খাই পোৱা নাই আজি বনাম বুলি ভাবিছোঁ কিবা এটা তো চাই থাকিব ভিডিঅ'টো এই কোমলীয়া পাতকেইটা লাগে বাৰু বুঢ়া পাত নালাগে গতিকে দাদাই সেই পাতকেইটামান হেৰি কৰি দিলে আৰু এতিয়া সেই কোমলীয়া পাতকেইটা মই লৈ লৈছোঁ মানে যিমানখিনি আনিছিলোঁ তাৰে গোটেইখিনি লোৱা নাই আধাহে লৈছোঁ বাকীখিনি থৈ দিছোঁ আৰু পিছত খাবলৈ তো এইখিনিহঁত মানে এতিয়ালৈ ধোৱা হোৱা নাই ভালকৈ ধুই লওঁ আনি পেলাই মই ফ্ৰিজত থৈ দিলোঁ দিনটো আজি ইমানেই ব্যস্ততা মানে ইমানেই কাম ওলাইছে ইটো সিটো কৰোঁতে এসোপা কৰিব সময় নাপালোঁ তো এতিয়াহে উলিয়াই লৈছোঁ এইখিনি ভালকৈ ধুই কৰি লওঁ তাৰপিছত দেখাইছোঁ আৰু এফালে কুকাৰটোত চিক কৰি আছে আচলতে ভাইটিয়ে মাংস বনাই কৰি থৈ গ'ল সি কুকাৰটোত দি থৈ গ'ল আৰু এতিয়া সেই হুইচেল শেষ হ'লে আকৌ দেখাৰ কাৰণে নমাই পেলাই জ্বলা দিলে হৈ যাব বাকী এইখিনি এতিয়া মই কি কৰোঁ দেখাই থাকিম গতিকে আপোনালোকে চাই থাকিব অমৰাটো সকলোৱে খায় কিন্তু অমৰা পাতটো এনেকৈ কোনে খোৱা নাই মানে কোনে খাই পাইছে কমেণ্ট কৰি জনাব আৰু যদি খোৱা নাই তেন্তে এনেকৈ এবাৰ ট্ৰাই কৰি চাব মোৰো আজি ফাৰ্ষ্ট টাইম সৰুতে খাইছিলোঁ বোলে মনত নাই পোৱালিকালত খোৱা ক'ত মনত থাকিব এতিয়া আৰু ডাঙৰ হৈছোঁ যেতিয়া এতিয়া খাম গতিকে এতিয়া মনত ৰৈ যাব চাগে গতিকে আজি বনাম এইফালে কেৰাহী পাতি দিছোঁ তো চাই থাকিব আৰু অমৰা পাতটো মানে গোন্ধটো ইমান ধুনীয়া মানে আকৌ এবাৰ গোন্ধলৈ কৈ দিছোঁ আমৰ যে কোমলীয়া পাতটো মানে যেনেকৈ ছিগি আনিলে যেনেকুৱা গোন্ধ এটা ওলায় তেনেকুৱা গোন্ধ এটা ওলায় আৰু বহুত টেঙা এইটো পাত মানে আজি ফাৰ্ষ্ট টাইম মানে যেতিয়া দাদাই ছিগি আছিলে আৰু ছিগাৰ পিছতে দাদাক ক'লোঁ এনেকৈ খাই ভাল লাগে তাৰপৰা দাদাই কৈছে ৰ মই লৈ যাম সেনেকৈ ক'লে তাৰপিছতে সেই দাদাই মানে অকণমান খাই চালে কৈছে বহুত টেঙা তাৰপৰা আমিও খাই চালোঁ সঁচাকৈ বহুত টেঙা তো আজি প্ৰথম বনাম গতিকে চাই থাকিব কেনেকৈ বনাওঁ জেঠিয়েও মাত দিছে মানে হয় এইখিনি অমৰা পাতখিনি কুটি ল'লোঁ বেছি মিহি কৰা নাই বাৰু এনেকৈ কুটি লৈছোঁ আৰু অলপ জোখত আৰু এইফালে কেৰাহীটোত পাতি অকণমান তেল দি দিছোঁ মই মাছ দুটামান ফ্ৰাই কৰিবলগীয়া আছিল এইখিনিও ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া তেলখিনি গৰম হোৱাত ইয়াতে দি লৈছোঁ মেথি গুটি কেইটামান আৰু লগতে পিঁয়াজ এটা কুটি লৈছোঁ এইটো ইয়াতে দি ল'লোঁ মেথি গুটিখিনি ক'লা হৈ গ'লে পাপাই যিহেতু বেয়া পায় গতিকে এইখিনি ক'লা কৰা নাই আৰু পিঁয়াজখিনি কিছু পৰিমাণে ৰঙচুৱা হোৱাত এতিয়া ইয়াতে আদা নহৰু দি লৈছোঁ আৰু আদা নহৰুখিনি কেঁচা গোন্ধটো যোৱাত এতিয়া কুটি ৰখা অমৰা পাতখিনি ইয়াতে দি লৈছোঁ আৰু এতিয়া এইখিনি কিছু সময় লৰাই ইয়াতে দি লৈছোঁ নিমখ আৰু অকণমান হালধি নিমখ হালধি দিয়াৰ পিছত এইখিনি ভালকৈ লৰাই এতিয়া এইখিনি কিছু সময় ঢাকি থৈ দিম
সিজি অহালৈকে মাজে মাজে লৰাই লৰাই ভাজি থাকিম আৰু গেছটো মিডিয়াম ফ্লেমতে এইখিনি কিছু সময় ভাজি আছোঁ এফালে মই ইয়াতে আলু এটা দি লৈছোঁ দুফালকৈ যিহেতু আমাৰ দেৱে আলু খাই ভাল পায় গতিকে তাৰ কাৰণে আলু দি লৈছোঁ আৰু এইফালে ভাইটিয়ে মাংস বনাই থৈ গৈছে চাওক ইমান ধুনীয়া দেখিছে গোন্ধটো ধুনীয়া গোন্ধ আহিছে খাবলৈ চাগে বিৰাট টেষ্টি হ'ব আৰু সি ধুনীয়া বনায় বাৰু এইখিনি কেৰাহীটোত বাকি দিব লাগিব বোলে আৰু এইফালে চাওক ইমান ধুনীয়াকৈ মই এইখিনি কেৰাহীত বাকি দিলোঁ আৰু ইমান ধুনীয়াকৈ উতলি আছে আৰু ইমান ধুনীয়া গোন্ধ এটা ওলাইছে খাওঁ খাওঁ লাগিব সেইখিনি এবাৰ বাৰু টেষ্ট কৰিমেই ভাইটিয়ে বনাইছে দেই এইখিনি মই খালি কেৰাহীটো তেনেকৈ বাকিহে দিছোঁ আৰু বাকী এইফালে এইখিনি আপোনালোকক দেখাই লওঁ সিজিছে বাৰু এইফালে এতিয়া শাকখিনি সিজিলে এতিয়া ইয়াতে পানী দি লৈছোঁ আৰু এতিয়া এইখিনি এটা উতল অহালৈকে আকৌ গেছৰ ফ্লেমটো হাই কৰি এতিয়া ঢাকি দিছোঁ আৰু এইফালে আঞ্জাখিনি উতলিছে আৰু ফ্ৰাই কৰি থোৱা মাছখিনি এতিয়া দি লওঁ মাছখিনি দি দিলোঁ আৰু এতিয়া এইখিনি উতলিবলৈ দিম আকৌ আৰু এইফালে এতিয়া এইখিনি 10-15 মিনিটমান সময় উতলিব দিলোঁ আৰু এতিয়া এইখিনি নমাবলৈ হৈ গৈছে এনেকৈ এবাৰ ট্ৰাই কৰি চাব যিসকলে খোৱা নাই বহুত টেষ্টি হৈছে খাবলৈ আঞ্জাখন অকণমান নিমখ চাওঁতে গম পাই গৈছোঁ বাৰু আৰু এইফালে এয়া দেৱৰাজৰ মাংস এইফালে দেৱৰাজৰ কাৰণে কণী বইল কৰিলোঁ আৰু ভাত আৰু এইটো আমাৰ দেৱৰাজ চাওঁ এইটো আমাৰ দেৱৰাজ এইফালে চোৱা এইফালে কেমেৰাটো ফালে এবাৰ দেই আকৌ এবাৰ চোৱা আকৌ যাদু কৰি দিম আকৌ এবাৰ চোৱা আকৌ এবাৰ চোৱা নোচোৱা লাজ কৰিছে বনাই কৰি হৈ গ'ল আৰু এতিয়া তাক ভাতকেইটা খুৱাই ল'ম বোলো আৰু ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে আজি মোৰ ভিডিঅ' নতুনকৈ চাইছে কিন্তু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি থ'ব তেন্তে নেক্সট এটা নতুন ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক আজিলৈ বাই গুড নাইট